আপুনি সদায় সুখী হৈ থাকিব বিচাৰে নেকি? তেনেহ'লে চাওক ভিডিঅ'টো। আপুনি সদায় সুখী হৈ থাকিব বিচাৰে নেকি? ইয়াৰ উত্তৰ যদি বিচাৰি যাওঁ, তেনেহ'লে নিশ্চয় সকলোৱে ক'ব, হয়, মই সদায় সুখী হৈ থাকিব বিচাৰোঁ। কোনেনো সদায় সুখী হৈ থাকিব নিবিচাৰে? সকলোৱে সুখী হৈ থাকিব বিচাৰে। নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহক আমি আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। মানুহৰ জীৱনটো এনেকুৱা নহয় যে সদায় সুখেৰে জীৱন ভৰি থাকিব। সুখৰ মাজে মাজে দুখ আহি আমাৰ জীৱনটো কণ্টকময় কৰি তুলিব পাৰে। সেইকাৰণে দুখৰ সময়বোৰ পাৰ কৰি শান্তিৰে থাকিবলৈ, অৰ্থাৎ দুখৰ মাজতো সুখী হৈ থাকিবলৈ কিছুমান নিয়ম মানি চলিলেই জীৱনটো সুখেৰে ভৰি পৰিব। সেয়েহে আজি মই এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান নিয়মৰ বিষয়ে বা কেইটামান টিপছৰ বিষয়ে আলোচনা কৰিম, যিকেইটা নিয়ম অভ্যাসত পৰিণত কৰি আমি সুখী হৈ থাকিব পাৰোঁ। এতিয়া আহোঁ প্ৰথম টিপছটোলৈ বা প্ৰথম নিয়মটোলৈ। প্ৰথম টিপছটো হৈছে সদায় আশাবাদী হ'বলৈ শিকক। যেতিয়া আমি কিবা এটা কাম আৰম্ভ কৰোঁ, তেতিয়া কিছুমান নেতিবাচক চিন্তাই আমাৰ মনটোক দূষিত কৰি তোলে, যাৰ ফলত শেষলৈ গৈ কাম আধাতে এৰিবলগীয়া হয়। সেয়ে এনেবোৰ নেতিবাচক চিন্তাৰ ঊৰ্ধত গৈ আমি সদায় ইতিবাচক চিন্তাৰ দ্বাৰা মনটোক আশাবাদী কৰি তুলিলে যিকোনো কামতে সফলতা পোৱাটো নিশ্চিত। গতিকে সদায় আশাবাদী হ'বলৈ শিকক। এতিয়া আহোঁ দ্বিতীয়টো টিপছলৈ। এইটো হৈছে আপুনি ভবা বা আপোনাৰ আটাইতকৈ কঠিন কামটো ৰাতিপুৱা সকলোতকৈ আগতে কৰি সমাপ্ত কৰক। আপোনাৰ যি দৈনিক কাৰ্যক্ৰমণিকা, এই কাৰ্যক্ৰমণিকাৰ যিটো আটাইতকৈ টান কাম, সেইটো ৰাতিপুৱা পোনপ্ৰথমে কৰি শেষ কৰিবলৈ অভ্যাস গঢ়ি তোলক। দেখিব বাকীবোৰ কাম নিজে নিজে সহজ হৈ পৰিছে। এতিয়া আহোঁ ৩ নম্বৰ টিপছটোলৈ। এইটো হৈছে সমস্যাক কেতিয়াও বাধা হিচাপে ভাবি নল'ব। আমাৰ জীৱনত যেতিয়া সমস্যা আহে বা যেতিয়া বাধা আহে, আমি থমকি দিওঁ, কামবোৰ ৰৈ যায়। এনে অৱস্থাত আমাৰ বহু লোক আছে যি দিক বিদিক হেৰুৱাই কামটো আধাতে এৰি যাব বিচাৰে। কিন্তু যিমান সমস্যা আহিলেও এই সমস্যাক বাধা হিচাপে মানি নল'ব। তাৰ বিপৰীতে ইয়াক সমাধানৰ বাট বিচাৰি উলিয়াওক। দেখিব এনেদৰে সমস্যাক সমাধানৰ ৰাস্তা বিচাৰোঁতে আপোনাৰ এটা অভ্যাসত পৰিণত হ'ব, যাৰ দ্বাৰা আপুনি যিকোনো সমস্যা সমাধান কৰিব পাৰিব। এতিয়া আহোঁ ৪ নম্বৰ টিপছটোলৈ। এইটো হৈছে নিজকে সদায় উৎসাহিত কৰি ৰাখক। নিজক উৎসাহ দিবলৈ শিকক, নিজকে প্ৰেৰণা দিবলৈ শিকক, নিজক কনফিডেণ্ট কৰি ৰাখিবলৈ ইতিবাচক চিন্তা কৰিবলৈ শিকক। এইটো অভ্যাসত পৰিণত হ'লে দেখিব আপোনাৰ দুখবোৰ আঁতৰি মনলৈ শান্তি ঘূৰি আহিছে। এতিয়া আহিছোঁ শেষৰটো টিপছলৈ। এইটো হৈছে নতুন কথা শিকিবলৈ সদায় প্ৰস্তুত থাকক। জীৱনটো সহজ সৰল কৰি দুখবোৰ আঁতৰাই মনক শান্তিত ৰাখিবলৈ সদায় কিবা এটা নতুন কথা শিকক। নতুন কথাই, নতুন শিক্ষাই আপোনাক উৎসাহিত কৰিব আৰু দুখবোৰ পাতলাই প্ৰশান্তি প্ৰদান কৰিব। সদৌ সুস্থ হৈ থাকক, সুখী হৈ থাকক, ৰোগমুক্ত হৈ থাকক। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনাৰ এটা লাইক বা শ্বেয়াৰে কোনোবাই হয়তো অকণমান হ'লেও এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'ব পাৰে। ধন্যবাদ।